হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটা ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব PM কিষাণৰ নতুন নাম আপোনালোকে কেনেকৈ দিব আৰু কি ডকুমেণ্টছ লাগিব, এইটো আপোনালোকে ক'ত লৈ জমা দিব লাগিব আৰু কেইদিনৰ ভিতৰত আপোনালোকে PM কিষাণৰ আবেদন কৰিব পাৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণভাৱে জনাম। মৰমৰ বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে আপোনালোকে PM কিষাণৰ এই আবেদনটো আপোনালোকে 30 জুনৰ ভিতৰত আপোনালোকে এই আবেদনটো কৰিব লাগিব। এইটো ডকুমেণ্টছ লাগিব আপোনালোকৰ বৰ্ডৰ আই কাৰ্ড বা আধাৰ কাৰ্ড আৰু আপোনালোকৰ খাজনা ৰচিদ আৰু আপোনালোকৰ চলিত বৰ্ষৰ আপোনালোকৰ জবানবন্দী কপি। আৰু মৰমৰ বন্ধু বান্ধৱীসকল, এই আঁচনি পাবলৈ হ'লে অৰ্থাৎ PM কিষাণৰ টকা পাবলৈ হ'লে আপোনালোকৰ কমেৰ পক্ষেও 3 বিঘা মাটি লাগিব আৰু মাটি যিজনৰ আছে অৰ্থাৎ যাৰ নামত মাটি আছে সেইজনেহে এই PM কিষাণৰ আবেদন কৰিব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে 3-4 দিনৰ ভিতৰত আপোনালোকে কৰিব লাগিব আবেদন আৰু ডকুমেণ্টছখিনি আপোনালোকৰ লাগিব বৰ্ডাৰ আই কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ড, খাজনা ৰচিদ আৰু আপোনালোকৰ মাটিৰ জবানবন্দী আপোনালোকে দিব লাগিব আৰু এইখিনি জমা দিব লাগিব আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ নাইবা আপোনালোকৰ গ্ৰামৰ যিজন গাঁওবুঢ়া আছে এই গাঁওবুঢ়াৰ ওচৰত আপোনালোকে জমা দিব লাগিব। আৰু জমা দিওঁতে আপোনালোকৰ এটা ফৰ্ম দিব, আপোনালোকে সেই ফৰ্মটো ফিল-আপ কৰি আপোনালোকে ডকুমেণ্টছখিনি দি আহিব লাগিব। সিহঁতে এই ডকুমেণ্টছখিনি ভেৰিফাই কৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে। যদি ভালকৈ বুজি পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, আজিলৈকে ইমানেই।